কোনো এটা ঘটনা সংঘটিত হলে তার তদন্ত প্রক্রিয়া চলাই নেওয়ার দায়িত্ব বা বিচার প্রক্রিয়ার মাজেৰে সমাধান সূত্ৰৰ দায়িত্ব হল আদালতৰ। যেতিয়া পুলিচৰ ওপৰত কোনো কেছ যায় তেওঁলোকে কেছটো আদালতলৈ প্ৰেৰণ কৰে আৰু আদালতে কোন দোষী বা কোন নিৰ্দোষী তেওঁলোকে বিচাৰ কৰি নিৰ্ণয় লয়। অপৰাধ কৰিলে তাৰ শাস্তি দিয়ে আৰু অপৰাধ যদি নকৰে তেতিয়াহ'লে তেওঁলোকক মুক্তি দিয়ে। এই কিছুমান ঘটনা পুলিচে যে তাৎক্ষণিক সিদ্ধান্ত লয় তাতে কিন্তু কেতিয়াবা ডাঙৰ ভুল হৈ যাব পাৰে বা বহুত ভুল হোৱা দেখা যায়। ধিং যিটো ধৰ্ষণ কাণ্ড হৈছিল সকলোৱে একমুখে গৰিহণা দিছিল, দোষীক তদন্তৰ আওতাত আনি অতি সোনকালে বিচাৰ প্ৰক্ৰিয়াৰ যোগেদি সকলোৱে আশা কৰিছিল। মানুহ আছে তেওঁলোকক আদালতে শাস্তি দিব লাগে বুলি সকলোৱে দাবী উত্থাপন কৰিছিল। কিন্তু গৃহ বিভাগৰ দায়িত্বত থকাও আমাৰ সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৃহ বিভাগৰ অসম পুলিচে কোনো তদন্ত ডাইৰেক্ট কোনো তদন্ত নকৰাকৈ তাৎক্ষণিকভাৱে যদি কিছুমান সিদ্ধান্ত লোৱাৰ ফলত কিন্তু সেই ঘটনাটোৰ এটা অন্য মোড় লৈ গৈছে। ধিং কাণ্ডত জড়িত এজন ব্যক্তি আছিল তোফাজ্জল আৰু সেই তোফাজ্জলক পুলিচে যোৱা 23 আগষ্ট তাৰিখে যিটো ঘটনা হৈছিল সেই তাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল আৰু 24 আগষ্টৰ দিনা পুলিচে কোৱা মতে তেওঁলোকৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি পুখুৰীত জাপ দি মৃত্যুবৰণ কৰিছিল। কিন্তু প্ৰশ্ন হয়, এয়া বহু আগৰ পৰাই প্ৰশ্ন হয়, পুলিচে দুটা হাতত হেণ্ডকাপ লগোৱাৰ পিছত পুলিচৰ হাতৰ পৰা কোনো অপৰাধী হাৰি যাবলৈ সক্ষম হ'বনে? আৰু যদি পুলিচৰ হাতৰ পৰা এনেকৈ দুটা হাতত হেণ্ডকাপ লৈ পলাই যাবলৈ সক্ষম হয় তেতিয়াহ'লে কিন্তু গৃহ বিভাগ ফেইল, গৃহ বিভাগৰ কোনো কাম নাই, গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি কিন্তু ক'ব লাগিব। আৰু সেই 24 আগষ্টৰ নিশা তোফাজ্জল যিজন ব্যক্তি জড়িত বুলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ হৈছিল আৰু সেই তোফাজ্জলৰ পৰিয়ালে নগাঁও আৰক্ষীৰ কাষ চাপিছিল। নগাঁও আৰক্ষীয়েও কোনো তৎপৰতা নেদেখুৱাৰ ফলত তোফাজ্জলৰ পৰিয়ালে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হয় আৰু গুৱাহাটী হাইকোৰ্টত তেওঁলোকে আবেদন দাখিল কৰে তোফাজ্জল যিজন ব্যক্তিক পুলিচৰ জিম্মাত মৃত্যু হৈছিল আৰু যিজন ধৰ্ষণ কৰিছিল সেই তোফাজ্জল বেলেগ আৰু মৃত্যু হোৱা তোফাজ্জল বেলেগ বুলি গুৱাহাটী হাইকোৰ্টত তেওঁলোকে আবেদন দাখিল কৰিছে আৰু গুৱাহাটী হাইকোৰ্টেও অহা 4 নৱেম্বৰৰ ভিতৰত অসম পুলিচৰ বা গৃহ বিভাগ নিৰ্দেশ দিছে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ যিবোৰ ফাইল আছে সকলো আদালতত জমা দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশনা প্ৰেৰণ কৰিছে। লগতে সেই তোফাজ্জলৰ পৰিয়ালে অভিযোগ কৰিছে পুলিচৰ হাতত মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ মৰণোত্তৰ যিটো পৰীক্ষা আছিল সেই মৰণোত্তৰ পৰীক্ষাৰ ফলাফল তেওঁলোকৰ হাতত পৰিয়ালৰ হাতত জমা দিয়া নাই পুলিচে। লগত এতিয়া প্ৰশ্ন হয়, যদি সেই মৃত্যু হোৱা তোফাজ্জল আৰু ধৰ্ষণৰ লগত তোফাজ্জল দুজন ব্যক্তি হয়, পৃথক ব্যক্তি হয়, তেতিয়াহ'লে যদি নিৰ্দোষী প্ৰমাণ হয় মৃত্যু হোৱা তোফাজ্জল সেই পৰিয়ালৰ কি হ'ব? সেই পৰিয়ালক সেই তোফাজ্জলক ঘূৰাই দিয়াৰ সাহস বা ঘূৰাই দিয়াৰ কোনো পাৰিবনে অসম পুলিচে? কেতিয়াও নোৱাৰে। মৃত্যু হোৱা ব্যক্তিক কেতিয়াও ঘূৰাই দিব নোৱাৰে। প্ৰথমেই কৈ লৈছোঁ, ধিং কাণ্ডত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু যিবোৰ দোষী তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰক, ন্যায়ালয়ে প্ৰদান কৰক।